to my channel. আপোনালোকে জানেনে আমাৰ স্কিনৰ ব্ৰাইটনিঙৰ কাৰণে খুব ধুনীয়া উজ্জ্বল হৈ থাকিবৰ কাৰণে কোনটো ভিটামিন খুব বেছি দৰকাৰী, কোনটো ভিটামিনে আমাৰ স্কিনৰ খুব বেছি উজ্জ্বলতা, তাৰপিছতে কোনো ধৰণৰ দাগ এনেকুৱা ধৰণৰ চিন নাথাকাকৈ খুব ধুনীয়া মসৃণ কৰি ৰাখে। হয়, তাৰ কাৰণে আচলতে দুটা ভিটামিন লাগে, এটা হৈছে ভিটামিন ই আৰু আনটো হৈছে ভিটামিন চি। ভিটামিন ই আপোনালোকৰ যিমানখিনি আপোনালোকৰ ক্ৰীম আছে মানে ফেয়াৰনেছ ক্ৰীম, প্ৰত্যেকটো ফেয়াৰনেছ ক্ৰীমতে ভিটামিন ই থাকিব। তাৰ উপৰি যিখিনি ক্ৰীমত মানে ফৰ ব্ৰাইটনিঙৰ কাৰণে খুব স্কিনৰ উজ্জ্বলতা, স্কিনৰ পৰা দাগ আদি নাইকিয়া কৰিবৰ কাৰণে আপোনালোকে যিখিনি ক্ৰীম ইউজ কৰে তাত সদায় ভিটামিন চি থাকিব লাগে। তাৰ উপৰি এটা কথা, আমাৰ দেহত ভিটামিন চি কেতিয়াও ষ্ট'ৰ হৈ নাথাকে। ভিটামিন চি আমাৰ দেহত কেতিয়াও ষ্ট'ৰ হৈ জমা হৈ নাথাকে। গতিকে আমি এভৰিডে আমাৰ স্কিনত আমি ভিটামিন চি প্ৰভাইড কৰাটো খুব বেছি দৰকাৰী, নহ'লে ই আমাৰ স্কিনৰ পৰা গ্ল'টো নাইকিয়া কৰাত মানে খুব বেছি প্ৰধান কথাটো হৈছে সেইটোৱে। আপুনি ভাবিব যে মই এইটো কৰিছোঁ বাট মোৰ স্কিনৰ গ্ল' কিয় নাই। স্কিনৰ গ্ল' নাথাকা মেইন কাৰণ এইটোৱে যে আমাৰ স্কিনত কেতিয়াও ভিটামিন চি ষ্ট'ৰ হৈ নাথাকে আমাৰ বডিত। চ' এভৰিডে আমি আমাৰ স্কিনত ভিটামিন চি যিকোনো বস্তু এটা, যিটো বস্তুৰ পৰা আমি ভিটামিন চি পাওঁ তেনেকুৱা বস্তু এটা আমি গ্ৰহণ কৰাটো খুব দৰকাৰী। আৰু ভিটামিন চি ক'ত থাকে, যিখিনি টেঙা জাতীয় বস্তু, যিকোনো টেঙা তাত সদায় ভিটামিন চি থাকে। বাট কথাটো হৈছে সকলোৱে টেঙা খাব নোৱাৰে বা টেঙা সদায় এভেইলেবল নহ'ব পাৰে। তো কি কৰিব তেতিয়া আপোনালোকে? তো মই এটা ক্ৰীম এইটো ইউজ কৰি আছোঁ যোৱা কেইবাবছৰ ধৰি, আৰু 4-5 বছৰমান হ'ল চাগে। আৰু যেতিয়াৰ পৰা ইউজ কৰি আছোঁ এইটো ক্ৰীমে, মই এইটো এৰা নাই। এইটো নেৰাৰ কাৰণ ঢেৰ আছে। আপোনালোকে এতিয়া গম পাব ই কি আচলতে কাম কৰে, যাৰ কাৰণে ইয়াক মানে এবাৰ ইউজ কৰাৰ পিছত এৰিব পৰা নাই। ইয়াৰ দামটো মই কওঁ, ইয়াৰ দামটো লিখা দাম হৈছে 350। যিহেতু মই এইটো ক্ৰীম আপুনি যেতিয়া ডাইৰেক্ট গৈ ষ্ট'ৰত কিনিব 350 ল'ব, বাট মই যিহেতু মোক লাগি থাকে, এইটো নোহোৱাকৈ মই কেতিয়াও নাথাকোৱেই। গতিকে মই এইটো এতিয়া কি কৰোঁ, অনলাইন পাৰ্চেছ কৰোঁ। অনলাইন পাৰ্চেছ কৰিলে মই এইটো নিয়েৰলি 250 বা 280 ভিতৰত এইটো মই পাই যাম। এইটো নামটো মই এতিয়া ৰিভিল কৰি দিওঁ আৰু তাৰ উপৰি এইটো ফৰ অল স্কিন টাইপ হয়। তো এইটো হৈছে এইটো আজিলৈকে মই কোনো এটা ভিডিঅ'ত বা কাকো মই কোৱা নাই। এইটো মোৰ চিক্ৰেট এটা। তো এইটো হৈছে ব্লছম কট্চেৰৰ এৰ'মা মেজিকৰ ভিটামিন চি লাইটেনিং জেল, আৰু এইটো হৈছে ছফ্টনেছ এণ্ড প্ৰটেক্ট। এইটোৰ কাম হৈছে এইটো। তাৰ উপৰি এইটো আছে উইথ SPF 30। আপোনালোকে যদি চাই এইটোত আছে SPF 30। আৰু এইটো এৰ'মা মেজিকৰ মই আগতে প্ৰডাক্ট ধেৰ দেখাইছোঁ, আৰু এৰ'মা মেজিকৰ প্ৰডাক্টৰ কি মানে বেনিফিট আছে মই আগতেও কৈছোঁ। এইবিলাক হৈছে আপোনাৰ 100% ফ্ৰী হয় ফ্ৰম পেৰাবিন আৰু এনেকুৱা টক্সিন, এনেকুৱা ধেৰ বস্তুৰ পৰা ই সদায় ফ্ৰী হয়। আৰু এইটো ফৰ অল স্কিন টাইপ হয়। দেখিবলৈ তাৰ পেকিংটো এনেকুৱা। গতিকে আপোনালোকে এইটো লৈ পেলাই ট্ৰেভেল কৰিবৰ কাৰণে খুব ভাল হয়। এইটো কেতিয়াও এনেকুৱা লিক হোৱাৰ চান্স নাই। তাৰ উপৰি দেখিবলৈকে কেনেকুৱা দেখাইছোঁ, মোৰ কাৰণে এইটো খুব অমূল্য বস্তু। এইটো মই এনে খৰচ কৰিব খুব দুখ লাগে। এইটো দেখিবলৈকে এনেকুৱা হয়। এইটো আপোনালোকে কি কৰিব লাগে, আপোনালোকে যেতিয়া টোনাৰ লগাব, টোনাৰ লগোৱাৰ পিছত মইশ্চাৰাইজাৰ লগোৱাৰ আগতে আপোনালোকে এইটো ঘঁহি দিব লাগে। গন্ধটো অকণমান টেঙা গন্ধ। আৰু এইটো লগোৱাৰ পিছত ইয়াক এবজৰ্ব হ'ব টাইম দিব লাগে অকণমান। আৰু ই আপোনাৰ স্কিনত, আপুনি যেতিয়া ইয়াক এভৰিডে আপুনি ইউজ কৰিব, তো আপুনি ডেফিনেটলি এইটো ইউজ কৰাৰ পিছত আপোনাৰ স্কিনত এবজৰ্ব হোৱাৰ পিছতহে আপুনি ইয়াৰ ৰিজাল্টটো আপুনি নিজে দেখিব। এটা লাইটেনিং জেল হয়। তো যিহেতু জেল হয়, যেনেকৈ এল'ভেৰা জেল যেনেকুৱা লগোৱাৰ পিছত যেনেকুৱা এটা শ্বাইনিং আহে, এইটো লগালে ডেফিনেটলি শ্বাইনিং আহিব। তাৰোপৰি এইটো আছে ভিটামিন চি। ভিটামিন চি থকাৰ লগে লগে আপোনাৰ স্কিনৰ উজ্জ্বলতা বঢ়াৰ লগে লগে আপোনাৰ স্কিনত যিখিনি দাগ আছিলে সেই দাগসমূহ লাহে লাহে নাইকিয়া কৰাটো ই খুব সহায় কৰে। আৰু লগতে এইটো হৈছে SPF 30। গতিকে আপুনি যদি কিবা কাৰণত কোনোবা দিনা এইটো লগাইছে, বাট আপুনি কিবা কাৰণত যদিহে আপুনি ছানস্ক্ৰীন লগাব পাহৰি গৈছে বা আবেলি টাইমত যেতিয়া খুব বেছি ছান এক্সপ'জ হোৱা নাই আপুনি, তেতিয়া এইটো আপুনি খুব ধুনীয়াকৈ ইউজ কৰি যাব পাৰে। এইটো আপোনাক খুব ধুনীয়াকৈ প্ৰটেক্ট কৰিব। আৰু এইটো মই কৈছোঁ, প্লিজ এইটো আপোনালোকে ইউজ কৰি চাওক। এইটো খুব ধুনীয়া ৰিজাল্ট দিয়ে। আৰু মানে কি
মানে আপোনালোকৰ যে সঁচাকৈ মন গৈছে যে গ্ল' স্কিন লাগে, স্কিনত কোনো ধৰণৰ হাৰ্ম কেমিকেল ইউজ নকৰাকৈ খুব ধুনীয়া এটা গ্ল'য়িং স্কিন আপোনালোকে পাব বিচাৰিছে আৰু মোৰ পৰা যদি আপোনালোকে বিচাৰে তেন্তে মই আপোনালোকক এইটো ছাজেষ্ট কৰিম, যদিহে আপোনালোকক মানে ইমান টাইম নাই এইটো বনাই সিটো বনাই লগাই থাকিব, মোৰো টাইম নাথাকে আচলতে। আৰু যদি কিবা কিবি ঘৰতে আপোনালোকে ইটো বস্তু ইউজ কৰি পেলাই আপোনালোকে যদি স্কিনৰ ব্ৰাইটনেছটো মানে বঢ়াব বিচাৰিছে, তাৰ উপৰি স্কিনৰ পৰা আপোনালোকে দাগ ধব্বাবোৰ নাইকিয়া কৰিব খুজিছে, তেনে সেইটো মই বাৰু আপোনালোকৰ নেক্সট ভিডিঅ'ত পাৰোঁ যদি মই কৈ দিম, নেক্সট বা তাৰ নেক্সট কোনোবা এটা ভিডিঅ'ত কৈ দিম, যিহেতু ইয়াতে মোৰ চব ধৰণৰ সুবিধা নাই, মানে ঘৰত শিকি লৈ পেলাই আপোনালোকে বনালে আপোনালোকৰ মানে গ্ল' চেৰামটো হ'ব। তো সেইটো মই পিছত ভিডিঅ'ত কৈ দিম, কিন্তু আজিলৈকে মই আপোনালোকৰ এইটো আপোনালোকৰ প্ৰডাক্ট দেখুৱাইছোঁ। আপোনালোকৰ যদি পাৰে তেনেদৰে আপোনালোকে কিন্তু আৰু এৰমা মেজিক যে আপোনালোকে আজিকালি অনলাইনে পাৰ্চেছ কৰিব লাগে সেনেকুৱা নহয়। এৰমা মেজিক আজিকালি আপোনালোকে সকলো ষ্ট'ৰতে এভেইলেবল হৈ গৈছে, যিকোনো ধৰণৰ কছমেটিক ষ্ট'ৰতো আপোনালোকে ডেফিনেটলি তাত বিচাৰিলে পাব। আৰু ভিটামিন চি মাষ্ট হয় স্কিনৰ, যিসকলে স্কিনৰ কাৰণে অকণমান হ'লে টেনশ্যন লয়, নিজৰ স্কিনটো ধুনীয়া কৰিব বিচাৰে, তেওঁলোকৰ কাৰণে ভিটামিন চি সদায় দৰকাৰ। আৰু এইটো সকলো স্কিন টাইপৰ কাৰণে আপোনাৰ পিম্পলছ থাকক বা অইলি হওক, ড্ৰাই হওক, যিকোনো স্কিনে নহওক আপুনি সদায় ইউজ কৰিব পাৰিব। চ' ইউজ কৰি চাওক। আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যোনে ছাবস্ক্ৰাইব কৰিছে বেল বাটনটো টিপি দিব, তাৰপিছত অল ছিলেক্ট কৰিব, নহ'লে মোৰ ভিডিঅ' আপলোড হ'লে আপোনালোকে নাপাব। চ' আজিলৈকে আহিছোঁ।